ওলাইছে আৰু মোৰতো কিবা দিব নোৱাৰিব নেকি মোৰতো ভিখাৰী মানুহ নেকি মোৰতো PWD ইঞ্জিনিয়াৰ হয় মোৰ ছোৱালীৰ কিবা এডভোকেট ইপিলও আছে কিবাও আছে এনেকুৱাই কৈছে মানে মোৰতো ভিখাৰী নেকি চালা বুৰ্বক এইটো টকা নুঘূৰাই তই মৰি যাব নেকি এনেকুৱাই কৈছে পিছত মোৰো নাগা দাও আছে ইয়াতে দাও আছে কোনটো দাও ধৰিছে ক'ব নোৱাৰে ভিতৰত আহি পেলাই আকৌ দাও আকৌ এনেকুৱা আকৌ মোৰতো ইটোহে হয় ইটোহে হয় ইটোতো পুৰি মই ধোৱা নাই দেই ক'ত থৈছে এইটো ক'ব নাই এইটো বস্তুটো ইটোহে হয় আৰু সিয়ে দাও মোৰতো এইটো একদম দুজনো সমান মানে সিয়ে যদি মাৰিলে ক'ত মাৰিব ক'ব নোৱাৰে আৰু মোৰতো সিয়ে মাৰি পেলাই নামাৰা আগত আৰু সিহঁতে একদম দাও এনেকুৱা কৰি আৰু সিহঁতে আৰু মোৰতো কিবা হৈছে মূৰত মাৰিলে এইটোত মাৰিলে না কেনেকৈ মাৰিলে তাৰপাছত গিৰিছে প্ৰথম একবাৰহে ধৰিছে ইমানে আৰু কি হয় মৰ্ণিং আহিছে যদি পইচাটো নাপায় যি হ'লে হ'ব পাকঘৰটো হোৱা নাই একটাহে বান্ধি দিছে পাকঘৰটো মানে ৰাতিটো কথা পাতিছেতো পাকঘৰটো কমপ্লিট কৰি দিম তেৰাংদাৰ বুলি কৈছে পিছত পাকঘৰ কমপ্লিট কৰা নাই কাজিয়া হৈছে আৰু মোৰ ফালৰ কমচে কম এৰিব লাগিছিলে সঁচাকৈ মোৰতো এতিয়াতো একদম কাৰণেহে কিবা সিহঁতৰ পইচা খুজি আহিছে ইয়াতে নিলেকি পাঠিকে হলা থেংকুম পেলো হে নিলি তুম কাছে বৰং তুম প্রেং কাছে হ্যাঁ Ko ano preng long na ingyan nangli. 85,000 Tela so preng na lang ka sang sila atap soy bazi sige bak manangli. kalang Apart হৈছিলে তাৰপিছত ইমান দিনটো ইনভেষ্টিগেশ্যন চলি আছিলে তাৰপিছত মানুহ যিটো মাৰ্ডাৰ কৰিছে সেই মানুহটো পালে বুলি পেলাই থানাত মাতিছে মোক থানাত আহিছোঁ মই থানাৰ পৰা আকৌ ইয়ালৈ এইবিলাক এই যে কি কয় সেইটো ইনভেষ্টিগেশ্যন ক'ব নে কি ক'ব সেইটো কাৰণে চবেই আহিছে থানাৰ পৰা কিয় মাৰিলে কিবা গম সন্দেহ আছে নেকি নাই সন্দেহ মই একো ক'ব নোৱাৰোঁ বেলেগ থাকোঁ আমি মই থাকোঁ ৰং খেলাম মানে ৰং চিটিম আৰু এখেতে থাকে ইয়াত অকলে বুলি পাই পেলাই সেই মানুহজনে এনেকৈ কৰিব লাগে না ইমান বয়সস্থ মানুহ যোনে মৰিলে তেখেত আপোনাৰ কি লাগে হাজবেণ্ড নাম কি বিদ্যা সিং তেৰণ আৰু যোনে মাৰিছে বুলি কিবা কৰিছে তেখেতক চিনি পাই নি আগৰ পৰা নাই পোৱা মই আজিহে দেখিলোঁ কিহৰ কেছটো কিবা টকা পইচা তেনেকৈ বুলি শুনা গৈছে নিজে কৈছে ধাৰ লৈছে মোৰ পৰা 85,000 লৈছে ঘূৰাব পৰা নাই সেইকাৰণে মই মানে পইচা খুজিবলৈ আহিলোঁ তো পইচা খুজিবলৈ অহাটো ৰাতিপুৱা লাগে নেকি 6 বাজি আহিছে বুলি ৰাতিপুৱা ইমান সোনকালেতো পইচা বিচাৰিবলৈতো নাহে নহয় এইটো বহুত মিছা কথা সেইকাৰণে যিটো কৈছে মই শুনি আছোঁ যিটো পুলিচৰ আগত কৈছে সেইটো চব মিছা কথা মই নামানো সেইটো মোৰ মানে জাষ্টিচ লাগে যিজনে মাৰিছে বুলি কৈছে তেখেতৰ নাম কি পুলিচে ক'লে ৰূপসিং তেৰণ আপুনি কি তেৰণ নহয় তেৰা সৰু ল'ৰা আপোনাৰ দেউতাৰ হত্যা হৈছে সেই বিষয়ে আপুনি কি ক'ব মানে ক'ব জাষ্টিচ লাগে ন্যায় লাগে আমাক আৰু যেনেকৈ সি ষ্টেটমেণ্ট দি আছে কালপ্ৰিটে এইটো মই মিছা বুলিয়ে ক'ম কাৰণ আমি ভাবামতে সত্য নহয় সি ক'লে সি খৰি দি মাৰিছে আৰু আমি যোনটো আমি মানে ৰিপৰ্টটো পাইছোঁ সেইটো মাথাত মাৰিছে কিবা জোঙা বস্তু দি কিবা নাইফ পৰা 2বাৰ এটেক কৰিছে আৰু সি কৈছে কি নিজৰ প্ৰাণটো মানে সেল্ফ ডিফেন্স বুলি কৈছে সি সেল্ফ ডিফেন্স মানে এই বুঢ়া হাততো একো নাই নহ'লে আৰু 6 বাজি ইমান ৰাতিপুৱা এইখিনি সি পইচা খুজিবলৈ দৰকাৰো নাই না ইমান ৰাতিপুৱা পইচা বিচাৰিবলৈ বুলি নহয় এইটোতো হত্যা কৰিবলৈহে আহিছে প্ৰি প্লেন মানে মাৰ্ডাৰ কৰিবলৈ আহিছিলে এইটো
কিহৰ কাৰণে এইটো মাৰ্ডাৰৰ কথাটো ওলাল? এইটো মাৰ্ডাৰটো মই ভবা মতে তাক কোনোবাই পঠাইছে নেকি। তেনেকেই লাগিছে। মানে তাৰ ছেকেণ্ড ৱাইফো মানে বহুত ঘটনা আছে বুলি বহুত শুনিলোঁ, বেলেগৰ মুখৰ পৰা শুনিলোঁ যে যদি এইটো বুঢ়া কাৰণে এনেকুৱা নকৰিলে আমি আমাৰ কামবিলাক নচলিব কিবা কিবি এনেকুৱা শুনিছোঁ। মাৰা মানুহজনৰ নাম কি কৈছিলে? এই ৰূপসিং তেৰাং বোলে, ক'ত থাকে? এই ডগমুকা বুলি নাজানো শুনিছোঁ। নহয় এইবিলাক আমি। ডগমুকা বুলি শুনিছোঁ। আপোনাৰ দেউতাৰ লগত একেলগে চিনাকি নেকি আগৰ পৰা? নাই, এইটো গম নাপাওঁ না। চিনাকি নহয়, এতিয়া সি বনাইছে যাক যোনে তাক পঠাইছে ইয়ে মানে কাহিনীটো বনাই কিনি যাক পঠাইছে আৰু। এতিয়া আৰক্ষীয়ে কি কৈছে, পুলিচে কি কৈছে? কি ক'ব, পুলিচে এতিয়া এতিয়ালৈকেতো কোৱাই নাই। মানে চলিয়ে আছে, প্ৰচেছিং আছে এতিয়া। হ'ব, ন্যায়টো লাগে আৰু আমাক। আপোনাৰ নাম? ভাৰত তেৰ আপোনাৰ মাৰ নাম? মীনা ইনজেপি।